ভাবিলা কোনটো কথা লিভিঙত থাকিবলৈ যে মই তাবিজ এটা দিম বুলি কৈছিলো আপুনি ফটো নাব কি লাগে ৰাম ৰাম তুমি ছোৱালী মানুহৰ গাত টাচ কৰি দিছা যে হেই ছোৱালী মানুহে বিছা নহয় ন বোলে চুলেই খজুৱাব কি হ'ল বা ই মাৰ ঘাট মাৰি দিছে নহয় দাদা ই ছোৱালী মানুহৰ গাত টাচ কৰি দিছে ইছ ৰাম ৰাম তই এইবিলাক সাধু কৰিবলৈহে পালি হা নাপায় এইবিলাক কৰিবলৈ নাপায় চাওঁ গছ না মোক তুমি এটা কথা কোৱা তুমি ছোৱালী মানুহৰ গাত হাত দিবা কিয় না তাৰ আগত তুমিও মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া মানে ছোৱালীক গাত হাত দিয়াটো দুটা অৰ্থত বুজায় তুমি কোনটো বা বুজাইছা এক হ'ল ধৰা মাৰপিট কৰিবলৈ মই ছোৱালীজনীক হাত দিছো দ্বিতীয় হ'ল মই বেয়া ব্যৱহাৰ কৰিবলৈ ছোৱালীজনীক গাত আৰে সেইবিলাক কথা বাদ দিয়া তুমি গাত হাত দিবা কিয় সেইটো কোৱা আৰে মই গাত হাত দিয়াই নাই মই মুখত সোপা দিছো যে অলাগতিয়াল ভিতৰত থকা শব্দবোৰ যাতে বাহিৰলৈ ওলাই মুখখন কি গাত লাগি থকা নাই নেকি নাই ৰবা তাই যে এতিয়ালৈকে একো কোৱা নাই তুমি যে কৈ আছা তাৰমানে কি কুমকুম তোমাৰ গাৰ্লফ্ৰেণ্ড ইয়াৰ উত্তৰ লাগিব মোক লুটু উত্তৰটো নিদিলে যে হা লীলা পিতেকৰ মুখত গালিৰ সলনি হাঁহি যে কেছটো কি কি হৈছে তোৰ নহয় আমি আহিছিল গান হৈ গ'ল চা কি কৰি আছ তই ৰৈ কৈছা আপোনালোক যে আজি ক'বালৈ যাব কিবা পাতিছেনে আপোনালোকক মাতিছে কিয় মই যাম চা তই পুলিচ নেকি আমাৰ লগত যাবলৈ তোৰ যে নিজৰ দোকান এখন আছে সেইখনত মন নিদিয় কিয় যা দোকানখনৰ মন দে গৈ যা কি ডাঙৰ কথা পুলিচ হোৱাটো কিমান টকা যাব কাপোৰ এযোৰত চাইজত চিলাই ল'লে হৈ গ'ল মই কৈছো লগত যোৱা কথা তেখেতে আকৌ কৈছে তুমি পুলিচ হবা ঐ কি হ'ল এতিয়ালৈকে আহি পোৱাহি নাই যে আহিব লৈ আছে বস্তু লৈ আছে অকলে ফোনডাল ৰিচিভ কৰা নাই ৰে কি হে ভয়ত আজিও ৰুমলৈ নাযায় নেকি আমাৰ কোনোবা এদিন ৰুমলৈকে গুচি যাওক সেইদিনাখন ৰিচা ৰুমলৈ গৈছিলো নহয় ৰাতি বইল খুৱাইছে দিনত আকৌ হেৰি গ্ৰীণ টি অফিচলৈ অহা আগত স্কিন ভাল হ'ব হেনো বৰুৱা ছাৰ বলা বলক
থাকিবা হা এইবাৰ এইটো দিছো নেক্সট বাৰ ইয়াতকৈ ডাঙৰ পাৰ্টি দিম আৰে তই এইটো ঠগিছ কিন্তু ইয়াতকে ভাল পাৰ্টি দিব লাগিছিল ইয়াতকৈ বহুত ডাঙৰ পাৰ্টি দিম খা অ মজা ঐ ইয়াত এইবিলাক কি খোৱা খুই কৰি আছে হে ভাইটি বেয়া বস্তু খাই আছো ঐ এক চানা অকমান দি দে দি দে দি দে ল এই গোটেইখন নহয় অকমান ল এই চৰপত ঐ চৰপত নহয় আইত চৰ্বত নহয় চানা খা চানা খা ছাৰ এই দলংখনৰ ওপৰত পাইছো কি হৈ আছে ইয়াত হা কি হৈ আছে ইয়াত ছাৰ মই মানে সেই লগৰ কেইজনক মাতি পাৰ্টি এটা দিছো জাষ্ট এইটো কি পাৰ্টি কৰা জেগা নেকি হা পাব্লিক প্লেচত মদৰ পাৰ্টি কৰে ঐ চা সঁচাকে পাৰ্টি দিছে ছাৰ শুনকচোন ৰ তই কি কৰি আছ ইয়াত ঐ ঐ ঐ তহঁতি ক'লৈ পলাইছ মই আছো নহয় ঐ কি মই আছো বলক থানালৈ বলক পাব্লিক প্লেচত মদ খাবলৈ আহিছে যাক 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 চাহ লগত যাওক তইও যাব লাগিব কিহৰ পাৰ্টি কৰি আছো ইয়াত তইও ফচিলি এইবিলাক মানুহৰ লগত থাক ঐ চা শুনকচোন ঐ চা এইফালে যাওক হেল্ল' কি কেছত আহিছে অ দুচি দুচি কি হ'ল ফচি আহিছো হা মই ফচি আহিছো মোক গাত একোৱে দুখ নাছে অ দুচি ৰ'বাচোন ৰ'বা ৰ'বা এখেতে ব্ৰিজৰ ওপৰত মদৰ পাৰ্টি দিছে আৰে তাত নিদি আকৌ ক'ত দিম আৰে কি তাত নিদি ক'ত দিম কি কথা মানে এইটো এতিয়া ৰাতিডাল ইয়াতে বহি থাকিবি অ দুচি মই ফচি আহিছো মই ফচি আহিছো ৰ না ৰচোন অকমান বা ভিতৰৰ পৰা তলা মাৰি লৈছে তাৰমানে মুকুতা এটা ভিতৰতে আছে ন কলিং বেলটো বজাই অকণ ডিষ্টাৰ্ব কৰি দিওঁ ৰ এই নাই নাই মুকুতা এটা ওলাই নাহিলে দিগদাৰ হ'ব ফোন এটা কৰি চাওঁ ক'ত আছে মানুহটো
ফাঁকি দিবও পাৰে ন সেইটো ইয়াত কি কৰি আছে আৰে কি কৰি আছ তুমি কি কৰি আছ তই ইয়াত কেনেকৈ টনা যোৱা কৈছে বল বাকলি আপোনাৰ ব্ৰেইন বোলা বস্তুটো নাই ন কিয় কিয় বুলি সুধিছে যে কালি ৰাতি সেইটো কাম কৰাৰ পিছত আপুনি কি ভাবে কি বুলি সুধিছে আৰে মই ভুলটো কি কৰিলো সেইটোৱে এতিয়ালৈকে বুজি পোৱা নাই এই ব্ৰিজৰ ওপৰত কালি ৰাতি লগৰ সোপাৰ লগত গৈ যে মদৰ পাৰ্টি কৰিলে তাৰপিছত আকৌ আপুনি দুখ কি গমেই পোৱা নাই আৰে মই তাত পাৰ্টি নকৰি কৰিম ক'ত হয় কালিৰ পৰা একেটা কথাকে পেহিনে আছ যে হা কি হৈছে মানে হা তাতে কি ইমান বিশেষত্ব আছে হয় নাই বাৰু তাকেইটো কি বা আছে তাত হৰে কি আছে তাত এই মোক যাবলৈ দে চৰহে দিম একদম কি কৰি আছ তই ইয়াত এই নবৌহাতে চাহ একাপ খাম বুলি আহিছিলো কোন বৌ এই মুকুতাদাৰ নবৌ মুকুতাই কেতিয়া বিয়া পাতিলে কিয় লিভিঙত থকা নাই জানো বিয়া পতাই দিয়াচোন বা এইবোৰ অসভ্যালি কথা ন ধান্দাটো ওলাই পৰিছে তোৰ ইয়াত এই মুকুতাদালে ফোন মাৰা ছাৰক ফোন কৰি মাতো ৰ। অ ছাৰক ফোন নকৰিবা বল তেনেহলে ইয়াৰ পৰা বল এই চব মানে ব'লা অসভ্যালি ব'লা মানে। ধান্দা বেলেগ ন মানুহটোৱে মোক বৰ বেয়াকে ফচাই দিলো তইনো কিয় গৈছিলি অ মই পুলুং পালাংকে সেইখিনি ওলাই গৈছিলো তইনো বাদামখিনি কিয় খাব লাগে অ নচেছত মোক জোৰ কৈছিলো অচিচাৰে তোক এতিয়া এৰি নিদিয়ে অ ইচ্ছা মই ধ্বংস হৈ গলো দিম নহয় ঐ ঐ তাত কিয় পাৰ্টি কৰিলি সেই কথাটো সুধি আছে সেইটো কথা ক কৈ আছো ছাৰ মানে মোৰ কনষ্ট্ৰাকশ্যনৰ লাইচেন্সখন পোৱা কালি 10 বছৰ কমপ্লিট হ'ল সেইবাবে মোৰ ফ্ৰেণ্ড কেইজনমানৰ লগত তাত পাৰ্টি এটা দিলো আৰু এই বাকলি দলঙত পাৰ্টিটো কিয় সেইটো সুধি আছো চাওক মই দলং বনোৱা কামেই কৰোঁ আৰু মোৰ লাইচেন্সখন 10 বছৰ কমপ্লিট হোৱাৰ বাবে মই জীৱনত প্ৰথম বনোৱা দলংখনৰ ওপৰত লগৰ কেইজনক পাৰ্টিটো দিলেহে লাইচেন্সখনৰ ওপৰত জাষ্টিচ দিয়া হ'ব বাকলি কথা কৈছে শুনা হৰি এইটো যে এটা ক্ৰাইম আপুনি নাজানে নেকি হা পইচা এইজন চা মোক বাদাম কিয় ফচাইছিল মোক বাদাম কিয় খুৱাইছিল বাদাম কিয় খুৱাইছিল হয় ছাৰ মই যাব পাৰোঁনে এতিয়া অ এই ল'ৰাটো পইচা ভৰি এটা এখন টেবুলৰ ওপৰত উঠাই দিব কিয় মই মাপ খুজিম বুলি ভাবিছিলো মই মানুহটো এনে বজালে মই ফুজিলো চা ঐ একে চৰে দাঁত সৰি যাব তোৰ ওলাচোন ইয়াৰ পৰা ওলা আপুনি মোৰ যিটো কুইজ কি হ'ল ক আহিছো চা
পিস্তল দেখুৱাই আজি হয় ছাৰ এজনৰ যুক্তিবোৰ শুনকচোন ব্ৰিজ বনোৱা কাম কৰে কাৰণে ব্ৰিজৰ ওপৰত পাৰ্টি দিছে বোলে এইটো পাৰ্টি দিছে আমাৰ নিচিনা সৰু ছোৱালী ফচাই এইটো পাৰ্টি দিছে ঐ বাবা তই কি কাৰণে মাতি আছ ইয়াত ডাঙৰ মানুহে কথা পাতি থকা দেখা নাই চাওক আপুনি দুটা ক্ৰাইম কৰিছে এক হৈছে আপুনি অপেনলি মদ খাইছে আৰু আনকো খুৱাইছে 2 নম্বৰতে সেই কামটো আপুনি ব্ৰিজৰ ওপৰতে কৰিছে আৰু বাকলি যদি আপুনি পাৰ্টি কৰি থাকোতে তাত ট্ৰেফিক জাম বা এক্সিডেণ্ট হ'লহেঁতেন তেতিয়া মই ভবাই নাছিলো ছাৰ মোৰ ভুল হৈ গ'ল হেই তোৰ ভুলে যে মোৰ জোল উলিয়াই দিছে শুনকচোন ব্ৰিজৰ ওপৰত মদৰ পাৰ্টি বাৰ্থডে পাৰ্টি এনিভাৰ্চাৰী পাৰ্টি এইবিলাক কি ট্ৰেইন আৰম্ভ কৰিছে আপোনালোকে যি কওক যি কয় কওক কিন্তু মোক কিয় ফচাইছে হা মই কিয় ফচিছো হা কিহৰ কাৰণে বচোন বয় 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 ছাৰ জীৱনত এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ এইবাৰলৈ প্লিজ মোক মাফ কৰি দিয়ক মাফ কৰাটো কোনো কথাই নাহে বৰুৱা ছাৰ কি কি ধাৰ লাগে লগাই কেছটো ৰেজিষ্টাৰ কৰা কাকতিদা ছাৰ আপুনি অকণমান চাই দিব হ'ব ছাৰ কেনে সাধুটো ভাল লাগিছে এতিয়া কি মোকো তাই লিভিং ৰিলেশ্যনৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে বোলে নাই ময়ো শুনিছোহে তাৰমানে সিহঁতে এমাহমান আগতে এপ্লাই কৰিবলগীয়া হৈছিলে ন হৈছিল চাগে দাদা আপোনালোকৰ দিনতো যদি এই চিষ্টেমটো থাকিলেহেঁতেন তেতিয়াতো চাগে আপুনিও এপ্লাই কৰিব লগা হ'লহেঁতেন লিভিঙতে থাকিলে হয় লিভিঙতে বাচ্চা হ'লহেঁতেন কি 420 কথা ক'বলৈ আহিছ তই মই লিভিং ৰিলেশ্যন কৰিছিলো হা নাই নাই মই জাষ্ট কথাটো ভাবি কিয় ভাবিলি তই কিয় ভাবিবি তই হয় নাই বাৰু যা লিভিং ৰিলেশ্যনৰ কথা কয় থানাখন সেইফালে আছে বোলে কুকুৰাই ক'লে যোৱা মুকুটবাইৰ খবৰ লৈ আহো কি মাইলাম গো এইফালে কি হ'ল চাচোন বাচ্চা এটা মৰিল মই গম নাপাওঁ চাচোন কোনে ক'লে তুমি যে কৈছা খবৰ এটা লৈ আহোঁ লৰ হল এনে মানুহৰ খবৰ ল'ব নোৱাৰি মাই ডগ এনে খবৰ ল'ব যোৱা তেতিয়াহ'লে যোৱা যোৱা যাবি মই নাযাওঁ দিয়া একো নহয় আহ বাপুনি ধৰিবই নোৱাৰে দেখে নাই স্কুটি লৈ যে এখন ল'লে নেকি এ নাই লোৱা মালিকৰ পিতেকৰ ক'ত আগুৱাই দিয়ক আগুৱাই যাওক বোলো এই আৰু অকণ আগুৱাই যাওক বাকলি আৰু কিমান আগুৱাম অকণ আগলৈ দিয়কচোন মই থিয় হৈ চলাম নেকি এতিয়া হা ৰ'ব এতিয়া 70% জেগা দেখোন আপুনি লৈ থৈছে মই কেনেকে বহিম চাওঁ নামচোন নাম অকণ আগুৱাই দিলে হৈ যাব দিয়ক মই কৈছো নাম আগুৱাই দিয়ক
বা খংডাল চাচোন মুকুতা তুমি ইয়াতে বহি আছা যে তুমি গুড মৰ্ণিং দিয়া নাই যে গুড মৰ্ণিং দিয়া নাই ৰাতিপুৱাই দেখোন তোমাক মই গুড মৰ্ণিং দিলো এইটো গুড মৰ্ণিঙৰ কথা কোৱা নাই তেতিয়াহ'লে কোনটো গুড মৰ্ণিং দেখুৱাই দিছো ৰবা দেই খালা যে জেগাতে পাইছিলি তাক কৈ লওক কি কথা ক'ব লগা আছে কৈ লওক এই কি দেখিলি আৰু তোৰ যেতিয়া তেতিয়া কিয় হ'ব আপুনি গেল চেপা সময়তে মই কিয় পাই যায় আহোঁ অসভ্য নেকি তই আজি অকলে নাহিছোঁ আৰু কাৰোবাক লৈ আহিছোঁ কাৰোবাক লৈ আহিছা আৰু কোন আহিছে ভালনে মুকুট বাই ভালেনি বহা এ তই ৰ বহা এই তই ক'ত বহিছ তই গেট বছো ওৰা ক'ৰ পৰা ওলালা হে কি উঠালো এইখন উঠাব লাগে কিয় মালিকৰ পিতে কৰো ওৱাই তোমাৰ মালিকৰ পুতেকেনো একে স্কুটি দি পঠালে নে তোমাক কিয় নপঠাব হা কিয় নপঠাব নাই ট্ৰেফিকটো কোনোবা ৰাস্তাৰ মানুহক দম চম দি লৈহে আহিলে নেকি